Hello guys, welcome to YouTube channel. Ya Sukumuku vlog. আপোনালোকক Sukumuku vlogলৈ স্বাগতম জনাইছো। Sukumuku আজি পথাৰত আহিছে। আইতাহঁতৰ লগত মাটি ৰুবলৈ আহিছে। আজি পথাৰত আহিছে। Sukumuku হাই কৈ দিয়া। হাই এয়া মাটি ৰুই আছে। এয়া দেখুৱাই দিছে আপোনালোকক। এয়া আৰু এজন খুৱাইটো পথাৰৰ পৰা আহিছে গান গাই গাই। খুৱাইটো গান এটা গাই দিয়ক। এয়া খুৱাইটো গাইছে বোলে মাজুলীৰে ছোৱালী ৰুওঁতে বোকা পালো লগ। এয়া আৰু আহিছে মানুহ এয়া বৰশী মাৰিব আহিছে। এয়া মাছ পাইছে নাই আপোনালোকে? মাছ পায় নে? অ মাছ মৰিয়া মাছ পায় নে নাপায়? আপোনালোকে ইমান গৰমত মাটি ৰুইছে, গৰম লাগিছে নে নাই? অ' নবৌ আপুনি কেনেকুৱা অনুভৱ কৰিছে? হাই কৈ দিয়ক আমাৰ Sukumuku vlogলৈ হাই। এবাৰ দেখাই দিয়ক আপোনাৰ মুখখন। বা ধৰিবই নোৱাৰি দেখোন মাৰ মুখখন। এফালে ঘূৰি দে। বহুত ভাগ্য লাগিব এনেকুৱা ৰ'দ পাবলৈ। ভাগ্য বলতহে পাই আহিছো আমি। যাও সুন্দৰ ৰ'দ আজি নিচিনা ৰ'দ কোনে দেখত পাব। এয়া কঠীয়া দি থৈছে আপোনালোকক দেখুৱাই দিছো। কঠীয়া পানীত বুৰাই থৈছে। কঠীয়া বুৰাই থৈছে। এই মাটিবিলাক ৰুইছে মানুহে। এইখন হ'ল আমাৰ গাঁও পথাৰ। এইটো আপোনাৰ ৱাটাৰ চাপ্লাই হয়। আমাৰ ৱাটাৰ চাপ্লাই পানী যোগান জুম কৰি দেখিছোঁ, আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। ৱাটাৰ চাপ্লাই হয়। চ' ৱাটাৰ চাপ্লাই ফ্ৰণ্টত অপজিটত শিৱ মন্দিৰ আছে, খুবেই ধুনীয়া। নিশ্চয় দেখুৱাম আপোনালোকক শিৱ মন্দিৰ। চাই থাকক ভিডিঅ'টো শেষলৈকে। আপুনি পুৰা তামোল চোবাই আছে নবৌ? বঢ়িয়া। চুনচেৰা দিছে নাই? চাব ৰ'দৰ টেম্পাৰটো বেছি লুটি খাই পৰি নাযাব। এয়া Sukumuku হাই কৈ দিয়া আকৌ এবাৰ। Sukumuku আকৌ এবাৰ হাই কৈ দিয়া এইফালে। Sukumuku হাই কৈ দিয়া। অঁ পৰি যাবাগৈ আকৌ বেক চাইড আহোঁতে। আমি বাইক লৈ আহিছোঁ পথাৰত। আমাৰ পথাৰলৈ অহা ৰাস্তাটো খুবেই ধুনীয়া, বোকা নাই পানী নাই, বাইক লৈ আহিব পৰা যায়। ইয়াৰ খেতি ৰুইছে মানুহে, সেউজীয়া পথাৰ দেখিবলৈ কি ধুনীয়া লাগিছে আপোনালোকে মন কৰক। কুঁহিয়াৰ খেতি কৰিছে আমাৰ, চাওক এয়া কুঁহিয়াৰ খেতি। এয়া কুঁহিয়াৰ খেতি হয়। এয়া বৰশী বাবলৈ গৈছে। এয়া ৰোৱাতি মাটিৰ মাজত ছাগলী গৰু দিবলৈ মাটি আছে। তাত খেতি কৰা হোৱা নাই, গৰু ছাগলী দিয়ে ধুনীয়া কৰি এয়া খাই আছে ছাগলী। চাওক এয়া Sukumuku পূৰা ঘূৰি আছে। আজি পথাৰত আহি খুব ফূৰ্তি কৰিছে, সি পূৰা ঘূৰি আছে। ইয়াৰ নগাঁও যোৱা বানপানীত ইয়াত মিনিমাম একাঠো পানী, মানুহ আহিব নোৱাৰে। ৰাস্তাৰ ওপৰত এবুকু পানী। ঔটেঙা আছে, ঔটেঙা। চ' ধুনীয়া ঔটেঙা আছে গছত, ঔটেঙা গছ। এই ঔটেঙা লাগি আছে। গাড়ী
জোৱাঙল সোমালেই হ'ল আমাৰ আমাৰ ইয়াত জোৱাঙল সোমালেই হ'ল ঐ চাবি এফালে পালালো বিচাৰি ফুৰিবি কাটিলে কাকা কলে গ'ল চুনু নব আইতাই মাতিছে এই মামা আইতাই মাতিছে ই মোবাইলত কথা কৈ আছে মামা আইতাই মাতিছে মই গৰুকেইটা পানী খাওঁ সুন্দৰ সেউজীয়া পথাৰখন আৰু ওপৰ ভাগৰ আকাশ চোৱা মুকলি আকাশ চোৱা ডাৱৰৰ সৈতে অলপ ডাৱৰ আছে কি ধুনীয়া দেখা গৈছে এটা দৃশ্য আপোনালোকে মন কৰক খুবেই এটা মনোৰমা দৃশ্য দেখি খুবেই ভাল লগা হ'ব এই তলত ৰ'দত কিয়নো ৰোৱনীয়ে পূৰা মাটি ৰুই আছে ৰোৱনী দাৱনী বজাৰলৈ বোকাই থৈ গৈছে গ'লেও বেয়া পাব ৰাইজে দাখন ক'ত পালে হে এইজোপা তেতেলী গছ হয় তেতেলী লগা নাই বৰ্তমান চ' লাগিব আৰু এই বছৰটো লাগি গ'লে